নমস্কাৰ মই সীমান্ত আপোনালোকে চাই আছে সীমান্ত অসম চেনেলটো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ, কাৰণ ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীৰ মনত এটাই প্ৰশ্ন হৈ আছে যে যিহেতুকে এইবাৰ পৰীক্ষা প্ৰায়ভাগৰে বহুত অসুবিধাৰ সন্মুখীন হৈ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব লগা হৈছে। তো তেনেস্থলত বহুতো ছাত্ৰ ছাত্ৰীৰ মনত এটাই প্ৰশ্ন হৈ আছে যে পৰীক্ষা প্ৰায় সকলো ছাত্ৰ ছাত্ৰীৰ মুখত এইটো কথা শুনা গৈছে যে পৰীক্ষা বেয়া হৈছে। তাতে আকৌ এই ক'ভিডৰ পৰিস্থিতি আজি 2 মাহমানৰ পৰাই অলপমান হাম কাটিছে পৰিস্থিতিটো। তেনেস্থলত ছাত্ৰ ছাত্ৰীয়ে পঢ়া টাইমখিনিতে মেইন ক'ভিডৰ পৰিস্থিতিৰ সন্মুখীন হৈ আছিল। তো তেনেস্থলত আমি দেখা পাইছোঁ যে বহুতো অসুবিধাৰ সন্মুখীন হৈ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব লগা হৈছে। তো এইটো বিষয়ে এইকাৰণে আলোচনা কৰিছোঁ যে যিহেতুকে মেট্ৰিক পৰীক্ষা বেয়া হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ দিশত ইতিমধ্যে আলোচনা কৰিছে শিক্ষা বিভাগে। চেবাৰ তৰফৰ পৰাও সংশ্লিষ্ট যিটো কৰ্তৃপক্ষ আছে তেওঁলোকে এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই যে আচলতে কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু গ্ৰেছ মাৰ্কৰ ওপৰত কি হ'ব। মই প্ৰথম কথা কৈছোঁ যে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা তোমালোকৰ হোৱাটো নিশ্চিত, কাৰণ কিয়নো ইতিমধ্যে গম পাইছা যে আজি 3 দিন আগত গণিতৰ পেপাৰ লিক হৈছিল, গণিতৰ পেপাৰ ফাদিল হৈছিল। তাৰপিছত কৈছে যে এইটো কোনো দুষ্ট চক্ৰৰ এইটো কোনো কাৰ্য। তো তেনেকুৱা আচলতে বহুতো বিসংগতি দেখা গৈ আছে। আৰু আজিৰ যিটো পৰীক্ষা আছিল সেই পৰীক্ষাটোত হৈছে কি, তাৰমানে যিটো পেপাৰ সেই পেপাৰটো তোমালোকৰ যিটো তোমালোকৰ থিয়ৰী আছে সেই থিয়ৰীৰ বাহিৰত আহিছে প্ৰশ্ন আহিছে তোমালোকৰ এক্সামত। তো তেনেকুৱা স্থলত ছাত্ৰ ছাত্ৰী বিভিন্ন স্থানত প্ৰতিবাদ কৰা দেখা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ এটা দুশ্চিন্তা হৈছে যে পৰীক্ষাটো আচলতে ল'ৰা ছোৱালীৰ কেনেকুৱা হ'ব। আচলতে যদিহে এইবাৰ মেক্সিমাম ল'ৰা ছোৱালীৰে যদি পৰীক্ষা বেয়া হয় বা এটা ভাল ধৰণৰ এটা ফলাফল দেখুৱাব নোৱাৰে, বা বিভিন্ন ছাত্ৰ ছাত্ৰী এনেকুৱাও হৈছে যে কিছুমানে লিখিবই পৰা নাই পৰীক্ষাত। তো এটা কথা ঠিক, কম্পাৰ্টমেণ্টেল পৰীক্ষা এইবাৰ হ'ব। আৰু গ্ৰেছ মাৰ্কৰ ওপৰত মই এইখিনি আলোচনা কৰিব বিচাৰোঁ যে এইবাৰ গ্ৰেছ মাৰ্ক তোমালোকে গমেই পোৱা ইতিমধ্যে 3টা বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হয়। যিকোনো 3টা পাৰ্টিকুলাৰ ছাবজেক্টত তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হ'ব। তো নিশ্চিন্ত থকা, তোমালোকে গ্ৰেছ মাৰ্ক আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাটো এইবাৰ হ'বই হ'ব, এইটো 100% চিয়'ৰ। কাৰণ কিয় বহুতো বিসংগতি ইতিমধ্যে আৰম্ভ হৈ গৈছে বা গুচি গ'ল। সেইখিনি চৰকাৰৰো চকুত নপৰা নহয়, গোটেইখিনি চালি জাৰি চাই এটা উচিত এটা সিদ্ধান্ত ল'ব চৰকাৰৰ। তো তোমালোকে এইটোৱে মোৰ ফালৰ পৰা ক'ব লগা আছিল যে যিকেইটা ছাবজেক্টৰ আৰু পৰীক্ষা আছে সেইকেইটা ভালদৰে দিয়া, মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিল। আৰু এটা কথা যে তোমালোকৰ যিহেতুকে গ্ৰেছ মাৰ্কৰ ওপৰত মই আৰু এটা কথা কৈছোঁ যে গ্ৰেছ মাৰ্ক তোমালোকে 1ৰ পৰা 5 নম্বৰৰ ভিতৰত তোমালোকে গ্ৰেছ মাৰ্ক পাবা। তো 3টা ছাবজেক্টত, যিকোনো 3টা ছাবজেক্টত তোমালোকে গ্ৰেছ মাৰ্ক পাবা। তো মই আশা কৰোঁ, আই হোপ তোমালোকে এইটো মই কনফিউজন মই দূৰ কৰিবলৈ এই ভিডিঅ'টো বনাইছিলোঁ। তো নিশ্চিন্ত থকা, বাকী যিকেইখন ছাবজেক্ট আছে সেইকেইখন ভালকৈ দিয়া। তো আজিলৈ এইখিনিয়ে আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক আৰু এই ভিডিঅ' শ্বেয়াৰ কৰি দিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। জয় অসম।